আজি 9.6 crore যিটো বিটিআৰ চুক্তিত আছিলে গোৰ্খা ভৱন আৰু কালচাৰেল চেণ্টাৰৰ কাৰণে ইয়াৰ আধাৰশিলা স্থাপন কৰা হ'ল। বিটিআৰ চুক্তিত যিটো 2020 চনৰ হ'ল, এই বিটিআৰ চুক্তিত আমি বিভিন্ন জনগোষ্ঠী বড়োৰ লগতে বিভিন্ন জনগোষ্ঠীৰ নিজৰ সংস্কৃতি, নিজৰ পৰিচয়, নিজৰ অস্তিত্ব ৰক্ষণাবেক্ষণৰ কাৰণে আৰু সেই জনগোষ্ঠীটোৰ বিভিন্ন এক্টিভিটিজ কাৰণে আমি কিছুমান অনুষ্ঠান আমি তাতে একেলগে আনিছিলো। আৰু ইয়াৰ ভিতৰত আছিলে গোৰ্খা ভৱন, ইয়াত আছিলে চিলাৰায় ভৱন, বিৰছা মুণ্ডা ভৱন, আমাৰ ইয়াত আছিলে স্বামী বিবেকানন্দ ভৱন আৰু লগতে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামত এটা সাংস্কৃতিক প্ৰকল্প। ইয়াৰ প্ৰথম যিটো আমাৰ নিৰ্মাণৰ কাম গোৰ্খা ভৱনৰ আজিৰ পৰা আৰম্ভ হ'ব আৰু ঠিক 1 বছৰৰ ভিতৰত এই নিৰ্মাণটো শেষ হ'ব। G+2 এটা বিল্ডিং হ'ব, তাত যিমান কনফাৰেন্স হল থাকিব, তাত মিউজিয়াম থাকিব, বিভিন্ন অনুষ্ঠানৰ মাজতে বিভিন্ন বিষয়বিলাক তাতে সন্নিৱিষ্ট কৰা হৈছে। মই আজি আমাৰ গোৰ্খাসকলক অভিনন্দন জনাইছো আৰু লগতে আমাৰ বড়োলেণ্ড আন্দোলনৰ শ্বহীদসকলকো ধন্যবাদ জনাইছো, তেখেতৰ প্ৰতি মই শ্ৰদ্ধা জনাইছো আৰু ভাৰত চৰকাৰ অসম চৰকাৰকো ধন্যবাদ জনাইছো যে এই চুক্তিটো কৰি যিখিনি সুবিধা কৰি দিয়াৰ কাৰণে বিটিআৰ অঞ্চলত বসবাস কৰা গোৰ্খাসকলে নিজৰ যেটা সাংস্কৃতিক প্ৰকল্প ইয়াত পাবলৈ সক্ষম হৈছে। ইয়াৰ দ্বাৰা গোৰ্খাসকলৰ সংস্কৃতি আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতসকলৰ জাতীয় সংগঠন, সামাজিক সংগঠন বিলাকে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী বিলাক ইয়াত ল'ব পাৰিব। আচ্ছা, এটা কথা আছে গোৰ্খাসকলৰ ভূমিৰ অধিকাৰ দিয়াৰ কাৰণে আপোনালোকে যে এটা বিশেষ এটা অধ্যাদেশ জাৰি কৰিছিলে, সেইটো লৈ ট্ৰাইবেল সংঘই কিন্তু বিৰোধিতা কৰিছে, সেইটো লৈ কিবা প্ৰভাৱ পৰিব? চাওক, বিভিন্ন জনে বিভিন্ন কথাত বিভিন্ন মতামত দি থাকিব। আইনে যিটো ক'ব সেইটোৱে কৰিম আৰু আইনে যিটো ক'ব সেইটোহে আমি কৰিব পাৰিম। গতিকে কোনোবা ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যনটো বেলেগকে বুজিছে, এই বেলেগকে কৰিছে, আমি যেনেকে বুজিছো তেনেকে কৰিছো। থেংক ইউ।